নমস্কাৰ মই পংখী দেৱী আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই যিটো বিষয়ৰ ওপৰত ক'বলৈ ওলাইছোঁ সেই বিষয়টোৰ নাম দিব খুজিছোঁ মা। মা দেখাত বা শুনাত কিমান সৰু শব্দ ন, কিন্তু এজনী নাৰীৰ বাবে এইটো বহুত ডাঙৰ শব্দ। যেতিয়া নিজৰ সন্তানৰ মুখত মা শব্দটো উচ্চাৰণ কৰে তেতিয়া সেই মাজনীয়ে যে কিমান সুখ অনুভৱ কৰে তাক বুজাব নোৱাৰে। এজনী মাকে নিজৰ সন্তানক ডাঙৰ দীঘল কৰিব বাবে কিমান যে কষ্ট সহ্য কৰিব লাগে। এটা সন্তান সৰু হৈ থাকোঁতে তাৰ উঠি বহি পঢ়িবৰ শক্তি নাথাকে, তেতিয়া সেই মাগৰাকীয়ে কত যে কষ্ট কৰি সেই সন্তানটোৱে কৰিব বিচৰা প্ৰত্যেকটো কামত সহায় কৰে। আৰু সেই সন্তানবোৰ ডাঙৰ হোৱাৰ পাছতো যদি কেতিয়াবা কিবা দুৰ্গতিও হয় তেতিয়া সেই মাগৰাকীৰ চকুত চকুলো দেখা পোৱা যায়। এজনী মায়ে নিজৰ সন্তানৰ বেয়া হোৱাটো কেতিয়াও সহ্য কৰিব নোৱাৰে, বাট এটা সন্তান ডাঙৰ হোৱাৰ পাছত নিজৰ মাকক মা বুলি গণ্য কৰিব নিবিচাৰে। বেলেগৰ আগত নিজৰ বুঢ়া মাকক চিনাকি কৰাই দিবলৈ লাজ পায়। সেই মাকজনীৰ লগত থাকিব বেয়া পায়, এণ্ড সেই বৃদ্ধ মাকজনীক কোনোবা আশ্ৰমত থৈ আহিবলৈও কুণ্ঠাবোধ নকৰে। আৰু কোনো সন্তানেতো মাকক নিজৰ স্বাৰ্থৰ বাবেও ব্যৱহাৰ কৰা দেখা যায়। কিয় বাৰু নিষ্ঠুৰ এই পৃথিৱীখন? বুঢ়া মাকজনীৰ লগত তেনেকুৱা ব্যৱহাৰ কৰাৰ সময়ত সন্তানবোৰৰ হৃদয় নগলেনে? নে সিহঁতৰ হৃদয় বুলি কোৱা বস্তুটোও নাই? কিন্তু সকলো সন্তান তেনেকুৱা নহয়। কিছুমান সন্তানৰ আৱেগ, অনুভূতি, প্ৰেম, ভালপোৱা আৰু এখন নিকা কোমল হৃদয় থাকে। কিছুমান সন্তানে পৃথিৱীৰ সমস্ত সুখ মাকৰ তাতে বিচাৰি পায়। নিজৰ বৃদ্ধ মাকৰ লগত আন 10গৰাকী মা সদৃশ মহিলাক সহায় কৰিবলৈ আগবাঢ়ি আহে। মাহৰ মূৰত বা বছৰৰ মূৰত এদিন হ'লেও অকণমান সময় উলিয়াই আশ্ৰমবোৰত গৈ সেই বৃদ্ধবোৰৰ লগত কিছু সময় হাঁহি ধেমালিৰে কটায়। সঁচাই কি আচৰিত ন? এই পৃথিৱীখন কোনোবাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে আপোনজনক ব্যৱহাৰ কৰে, স্বাৰ্থ সিদ্ধিৰ পাছত তেওঁক পাহৰি যায়। আৰু কোনোবাই আপোনজনৰ বাবে নিজৰ সপোনবোৰকো পাহৰি যায়। যাৰ মা নাই তেওঁ বুজি পায় মা অবিহনে যিমানটো কিমান অন্ধকাৰ হৈ পৰে, নহয় জানো? এনিৱে মই কিন্তু মোৰ মাক বহুত বেছি ভাল পাওঁ। মই মাৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ যে মই মাক কিমান বেছি ভাল পাওঁ। নহ'ব পাৰে মোৰ মা বিশ্ব সুন্দৰী, পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলাগৰাকী নহ'ব পাৰে মোৰ মা, বাট হাজাৰজনৰ আগত মই মোৰ মাক চিনাকি কৰাই দিবলৈ লাজ নকৰোঁ। বৰঞ্চ হাজাৰজন মানুহৰ আগত মাৰ হাতত ধৰি চিঞৰি কোৱাৰ সাহস আছে মোৰ যে চোৱা এইগৰাকীয়ে মোৰ মা। ধন্যবাদ।